হয়, আজি আমি জনজাতীয় ৰাইজ আমি ঐক্যবদ্ধ হৈছোঁ আৰু আজি জনজাতীয় ৰাইজ আজি ঐক্যবদ্ধ হয় কোনো সংগঠন হিচাপে নহয়। আমি সকলো জনগোষ্ঠী মানুহ, তিৱা, কাৰ্বি, বড়ো, মিচিং, সোণোৱাল, ৰাভা, দেউৰী, আমি যিমান জনগোষ্ঠী আছে আজি ঐক্যবদ্ধভাৱে আজি আমি জাগিৰোড এই সিন্দিখৰ ৰৌমাৰী খেলপথাৰৰ পৰা দেওশাৰলৈকে আমি প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী আমি সফল ৰূপায়ণ কৰিলোঁ। আৰু এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক স্পষ্টভাৱে আমি কৈছোঁ যে ছেটেলাইট টাউনশ্বিপ এই তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত 17টা জনজাতি খণ্ড আৰু বেষ্টনীৰ ভূমি লগতে তিৱা, কাৰ্বি, বড়ো, অন্যান্য জনজাতি যিনেকি অধ্যুষিত এলেকাত কোনো কাৰণতে এই ছেটেলাইট টাউনশ্বিপ তেওঁলোকে স্থাপন কৰিব নোৱাৰিব আৰু সেইটো আমাক অতি শীঘ্ৰে লিখিত হিচাপে দিব লাগিব। তাৰ লগতে আমি চৰকাৰক স্পষ্টভাৱে কৈছোঁ, আমাৰ যিসকল নেকি তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অমীমাংসিত সমস্যা, মধ্য অসমত বসবাস কৰা অমীমাংসিত যি আমাৰ তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ অমীমাংসিত সমস্যা, ষষ্ঠ অনুসূচিত স্বায়ত্ত শাসন 6 শিডিউল, এই 6 শিডিউল আমাক অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। এই দুটা দাবীৰে আমি আজি প্ৰতিবাদী আমি মানৱ শৃংখল কাৰ্যসূচী আজি সফল ৰূপায়ণ কৰিলোঁ। আহি থকা দিনত আমি তিৱাৰ লগতে আমি মধ্য অসমত বসবাস কৰা বিভিন্ন জনজাতীয় তথা খিলঞ্জীয়া জনগণৰ যি নেকি অমীমাংসিত সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে আমি ঐক্যবদ্ধভাৱে আমি সংগ্ৰাম কৰিম। আমাৰ মাজত ইয়াতে তিৱা সাহিত্য পৰিষদৰ লগতে বিভিন্ন অঞ্চলত ভৈয়ামত বসবাস কৰা আমাৰ কাৰ্বিসকল আজি শিডিউল ট্ৰাইব তেওঁলোকে ষ্টেটাছ পাবলৈ সক্ষম হোৱা নাই। এই ক্ষেত্ৰতো আমি তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি মুকলিভাৱে তেওঁলোকক আমি সমৰ্থন আমি আগবঢ়াম। অনাগত দিনসমূহত আমি আলোচনাৰ মাধ্যমেৰে আমি তিৱা, কাৰ্বি, বড়ো আমি বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহ আমি যিহেতু যোৱাকালি এটা আমি আলোচনাৰ মাধ্যমেৰে আমি জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম নামে এটা সমন্বয়ৰক্ষী সমিতি গঠন কৰা হৈছে। এই সমন্বয়ৰক্ষী সমিতিৰ যিটো নেকি জৰিয়তে আমি বিভিন্ন সময়ত আমি আমাৰ বিভিন্ন জনগোষ্ঠীৰ যিবিলাক নেকি উমৈহতীয়া মঞ্চৰ জৰিয়তে আমি আমাৰ যিবিলাক দাবীসমূহ আমি চৰকাৰৰ ওচৰত আমি দৃষ্টিগোচৰ কৰিবলৈ আমি চেষ্টা কৰিম। মেমৰেণ্ডাম জৰিয়তে আমি আমাৰ সমস্যাসমূহ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আৰু আমি আজি প্ৰায় 2000 মানুহ আমি ইয়াত গেডাৰিং হৈছোঁ। আমি প্ৰথমটো কাৰ্যসূচী প্ৰায় 2000 মানুহৰ জৰিয়তে আমি কৰিছোঁ। অনাগত দিনত আমাৰ দাবীসমূহ যদি তেওঁলোকে ফুলফিল নকৰে 2000 নহয় 20,000 2 লাখৰো অধিক মানুহ লৈ আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিম। তাৰ লগতে অকল ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেই নহয়, অনিৰ্দিষ্ট কাললৈকে আমি মধ্য অসম বন্ধ ঘোষণা কৰিবলৈ আমি বাধ্য হ'ম।